লিরাম্পো কেথে Karbi ang hemprek buke aya sing hang he kalide si sartoli rampuke te bang parlimen hamrun be mo arani nang lelote judunji caranam ete juhang saralang dunji lake assembly log aprang MLA Mamsingrong Kiason ni Benjamin Chote hadun thakang ya nile odak lam kan ye ji na tumon ke social media to ji Hala tuar pen cenglok ki junalang pen cenglok waregar sai pen cenglok hemprek ke hang ji kasal lagi na tu hari de osakar biya song me osara pin po habe kete odorong rup asarap okete ai sartoli ram thuke ai cucu MLA mon sing rong pita man lo MLA ai MP MLA man chom ke ai litun e sartoli rama pan ke non tajudun lo hempre kalam te ai lahin najinong me tanon ke birta sarulong pre ai la sartali rampo kethe bangke pun socok peme sisum sia song mekar ilahem pre tajudun lenon caranam nete longji lake aseng cipa binang de la sartoli ramalong le ai rap to dun pet lo tang te long da po hem pre puke যে কাৰ্বি আংলঙৰ বহুত দিনৰ আন্দোলন কৰি আহিছে সংগ্ৰাম কৰি আহিছে অটোনমাস ষ্টেটৰ সমস্যা আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যনৰ সমস্যা সেই সমাধান কৰা স্বাৰ্থত আপুনি প্ৰস্তাৱ লৈছে যে কেন্দ্ৰ চৰকাৰৰ পঠাব বা অসম ৰাজ্যিক তৰফৰ পৰা আপুনি কোনো আপত্তি নাই বুলি সেই প্ৰস্তাৱটো গ্ৰহণ কৰিছে অধ্যক্ষ মহোদয় আজি আপুনি চাওক কাৰ্বি আংলঙত যদি আপুনি চাই যে অটোনমাস ষ্টেটৰ আন্দোলনত আপোনালোকে ভুল ভাবিব নালাগে যে অটোনমাস ষ্টেট মিন ষ্টেট উইদিন দ্য ষ্টেট অফ আসাম যে অসমৰ আমি বিভাজন নকৰোঁ অসমৰ বৰ অসম কৰা স্বাৰ্থত যে কাৰ্বি আংলঙত যে আপোনালোকে জানে যে চাৰিসীমা বহুত ডাঙৰ bigger than Goa and Sikkim even Tripura also we have to tell geographical boundary 10,434 square kilometer above sir এইটো as per constitution of India article 244A এইটো আমি বিচাৰিছো আৰু সেইটো সংগ্ৰাম কৰা সময় আমি কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে যে মিলিটেন্টস গ্ৰুপৰ বহুতৰ যোগ যুৱতীয়ে ওলাই আহিছে in the name of the autonomous state in the banner of the autonomous state তেওঁলোকৰ বন্দুক ধৰিবলগীয়া হৈছে প্ৰায় 500 জনকৈ অধিক 500 কৈ অধিক যুৱক যুৱতীয়ে সেই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হৈছে কিন্তু অধ্যক্ষ মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাকৰ পৰিয়ালক
যে কংগ্ৰেছৰ শাসনৰ আমোলত অধ্যক্ষ মহোদয় 1 পইচা তেওঁলোকক দিয়া নাই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত অধ্যক্ষ মহোদয় প্ৰত্যেকজন শ্বহীদ পৰিয়ালক 5 লাখ টকা দিছে 500 পৰিয়ালক সেইটো আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজক ধন্যবাদ দিছোঁ অধ্যক্ষ মহোদয় সেই 10টা মিলিটেণ্ট গ্ৰুপত জন্ম হোৱা একমাত্ৰ কাৰণটো হ'ল অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত অধ্যক্ষ মহোদয় কিন্তু জন্ম হৈছে কংগ্ৰেছৰ শাসনৰ আমোলত কিন্তু কংগ্ৰেছৰ চৰকাৰ দিনত কিন্তু সেই সমস্যা সমাধান কৰিবৰ কাৰণে কোনো চৰকাৰে চিন্তা কৰা নাই অধ্যক্ষ মহোদয় কিন্তু সেই 10টা মিলিটেণ্ট গ্ৰুপছত অমিত শ্বাহ গৃহমন্ত্ৰীৰ সহায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত 10টা সংগঠন লগত আলাপ আলোচনা কৰি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে মেমৰেণ্ডাম অফ সেটেলমেণ্ট শান্তি চুক্তি কৰি এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাওৰ স্থায়ী শান্তি হৈছে অধ্যক্ষ মহোদয় আপোনাৰ নেতৃত্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ দিনতে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সমস্যাটো সমাধান কৰিব পাৰিব বুলি মই আশাবাদী সন্মানীয় সদস্যসকল আপোনালোকে সমৰ্থন কৰিব লাগিব কাৰ্বি আংলঙত প্ৰথমবাৰ ইতিহাস সেই পবিত্ৰ সদনত নিজৰ মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ইয়াত যে বিধায়কসকলৰ নিজৰ মাতৃভাষাৰ পৰা শপত লোৱা সুবিধা দিয়াটো আমাৰ যে জনজাতিসকলৰ কাৰণে এটা ইয়াত সেই পবিত্ৰ সদনত এটা ইতিহাস সন্মানীয় মই বেছি বহলাই নকওঁ অধ্যক্ষ মহোদয় যে আমি অপ্ৰক্তা বক্তা ৰিহন দৈমাৰী যিটো তেখেতে যে যিটো 60 এৰিয়া যিবিলাকৰ সমস্যাবিলাক তেখেতে কৈছে সেই মই সমৰ্থন কৰিছোঁ আৰু সেই গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰিব বুলি মই আশা দিছোঁ ধন্যবাদ অধ্যক্ষ